নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ। পাৰ্চেলটো আজি আহিলে। পাৰ্চেলটো হ'ল 100 টকীয়া পাৰ্চেল দেই। 100 টকাতনো মই কি বস্তু পালোঁ, কিনো আনিলোঁ তাকে আপোনালোকক দেখাওঁ ব'লক। মই পাৰ্চেলটো দিওঁ বুলি দিয়া নাছিলোঁ একচুৱেলি। মানে মই এনেই চাই আছিলোঁ, চাই থাকোঁতে 100 টকাত এটা মই অফাৰ পালোঁ। এইখিনি যে সঁচাকৈ গোটেইখিনি 100 টকাত আহিব মই ভবাই নাছিলোঁ। 100 টকাতনো কেইটা পাওঁ বস্তু বুলি চাওঁ বুলি অৰ্ডাৰ কৰিছিলোঁ, আৰু 100 টকাত অৰ্ডাৰ কৰি আজি আহিলে। আৰু এয়া দেখিছেই, ভালেকেইটা বস্তু আহিছে। আপোনালোকে বিশ্বাস কৰিব পৰা নাই চাগে 100 টকাত ইমান বস্তু আহিছে বুলি, কিন্তু সঁচাকৈ এইটো মই এটা অফাৰ পোৱাৰ কাৰণেহে পালোঁ একচুৱেলি। আৰু নেল পলিচ, লিপষ্টিক, আইলাইনাৰ, কাজল, মেকআপ ডিছ, ব্ৰাছ, এভৰিথিং আছে ইয়াত বস্তু। এজনী মাইকী মানুহক যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি গোটেইখিনি আহিছে। থেংক ইউ।